सुखन नहीं है तो क्या दूसरी के सुखन नहीं है तो क्या दूसरी के सुखन नहीं है तो क्या हम सुखन तेरी खामोशी है अभी हम सुखन तेरी खामोशी है अभी कोई ताज़ा এই গল্পটো যেটো ইন্টারেস্টিং গল্প সেইটো গল্প মোক ক'বলৈ অনুৰোধ জনাইছিল প্ৰথমতে প্ৰশান্ত শইকীয়াই মই গুৱাহাটীত থাকোঁতে মোক কৈছিল যে এটা ইন্টারেস্টিং গল্প শুনাব লাগিব গল্পটোৰ নাম হ'ল ৰূপা আৰু লেখক সেই হুমায়ুন আহমেদ যাৰ এটা গল্প আমি ইতিমধ্যে পৰিৱেশন কৰিছিলোঁ কিন্তু যিহেতু প্ৰশান্ত শইকীয়া অনুষ্ঠান আৰম্ভ হোৱাৰ আগতেই গুচি গ'ল ইয়াৰ পৰা ভাবিলোঁ সেইটো গল্প আৰু নক'লেও হ'ব কিন্তু শেষত ক'ব লগাই হ'ল কৰিছে গল্পটো কোৱাই সেই লেখক মই যে হুমায়ুন আহমেদৰ নামটো কৈছিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ মনত আছেনে তেওঁ কোন ঠাইৰ গল্প লেখক আছিল বাংলাদেশ বাংলাদেশৰ ৰাজধানী ঢাকা ঢাকা আমাৰ গল্পটো ঢাকা চহৰৰ গল্প হয় কোন চহৰ ঢাকা বাংলাদেশৰ ৰাজধানী আৰু যদি পাহৰি যাওঁ মাজতে পাহৰি বাৰু দেই গল্পটো একেবাৰে মানে মই ভাবি থকা নাছিলোঁ মিতালী মনত পেলাই দিবা সেইবুলি তুমি ভুলকে মনত পেলাই নিদিবা ঢাকা চহৰৰ এটা ৰেল ষ্টেচনত আমি গল্পটো আৰম্ভ কৰিম ঢাকা চহৰৰ এটা ৰেল ষ্টেচন আৰু গল্পটোত আমাৰ সময় লাগিব 20 মিনিট 20 মিনিট সেইবুলি আৰু ঘূৰি চাই থাকিব নালাগে 22 মিনিটে হ'ব ৰেল ষ্টেচনত মই ৰেল এখনৰ কাৰণে অপেক্ষা কৰি আছিলোঁ তেনেকুৱা সময়তে হঠাৎ মানুহ এজনে মোক সুধিলে ভাই এটা ইণ্টাৰেষ্টিং গল্প শুনিব নেকি মই মানুহজনলৈ চালোঁ আচৰিত হ'লোঁ মানুহজন মোৰ চিনাকি নহয় অচিনাকি মানুহে এনেকৈ সুধিব পাৰেনে যে এটা ইণ্টাৰেষ্টিং গল্প শুনিব নেকি মই এবাৰ মানুহজনক চাগে মই সুধিছিলোঁ যে আপুনি ট্ৰেইনখনৰ কাৰণে ৰৈ আছে নেকি যিখনৰ কাৰণে মই ৰৈ আছোঁ আপুনি ক'ব যাব নেকি তেতিয়া মানুহজনে কৈছে নহয় মই মোৰ ৱাইফক ৰিচিভ কৰিব আহিছোঁ মই মোৰ পত্নীক নিবলৈ আহিছোঁ মাত্ৰ সেইখিনি কথা বতৰাৰ পিছতেই কোনোবা এজন মানুহে আন এজন অচিনাকি মানুহক সুধিব পাৰেনে যে এটা ইণ্টাৰেষ্টিং গল্প শুনিব নেকি মই মোৰ অভিজ্ঞতাৰ পৰা মই জানো যে অচিনাকি মানুহৰ গল্প শুনাত মোৰতো অকণো নিচা নাই কোনো ৰাপ নাই তাতে আকৌ মোৰ অভিজ্ঞতাৰ পৰা মই জানো যে যিবিলাক গল্প ইণ্টাৰেষ্টিং গল্প বুলি আৰম্ভ হয় শেষত গৈ দেখা যায় সেইবিলাক গল্প সাধাৰণতে ইণ্টাৰেষ্টিং নহয় সেইকাৰণে মই মানুহজনক ক'ব লাগে যে মই আপোনাৰ গল্প নুশুনো কিন্তু ট্ৰেইনখন আহিবলৈ বহু সময় আছে মই অপেক্ষা কৰি থাকিব লাগিব অন্ততঃ এঘণ্টা এই এঘণ্টাত এবাৰ মই ঘৰলৈ আকৌ গৈ আহিম বুলি ভাবিছিলোঁ ট্ৰেইন লেট আছে কিন্তু ইমান দূৰ যাম আকৌ আহিম মিছাকৈ ভাগৰখন লাগিব মই সেইকাৰণে ৰৈ আছিলোঁ এতিয়া মই কি কৰোঁ অচিনাকি মানুহজনৰ পৰাই মই গল্প শুনিম নেকি মই ক'লোঁ ঠিক আছে আপুনি আপোনাৰ গল্পটো আৰম্ভ কৰক মানুহজনে ক'লে পাণ এখন খাই ল'ব নেকি মই আৰু এবাৰ আচৰিত হ'লোঁ মই ক'লোঁ আপুনি গল্প শুনাওঁতে পাণ খুৱাই লয় নেকি তেওঁ ক'লে নহয় পাণ খালে জমিব গল্পটো শুনি থকাৰ এটা মজা পাব নাখালেও কথা নাই মই খাম এই বুলি কৈ মানুহজনে তেওঁ নিজেই তেওঁৰ পাঞ্জাবী চোলা পিন্ধিছিল তাৰে পৰা টেমা এটা উলিয়ালে পাণ উলিয়ালে পাণ চুবাই চুবাই মোক ক'বলৈ আপুনি এবাৰ মোক ভালকৈ চাওকচোন
ন চালোঁ কি হ'ল আপুনি বিশ্বাস কৰিবনে 20 বছৰ আগত মই এজন অত্যন্ত ধুনীয়া ডেকা ল'ৰা আছিলোঁ সুদৰ্শন যুৱক আছিলোঁ 20 বছৰ আগত মানুহজন যি দেখিছোঁ এতিয়াও ধুনীয়া সুদৰ্শন গতিকে বিশ্বাস কৰিব পাৰি যে 20 বছৰ আগত তেওঁ এজন সুন্দৰ যুৱক আছিল মই বোলো হয় আপুনি গল্পটো কওক আপুনি সুন্দৰ সুদৰ্শন মানুহজনে ক'লে 20 বছৰ আগত মই কলেজত পঢ়িছিলোঁ মই ডেকা সুন্দৰ হেণ্ডচাম চবৰ চকুত পৰা ল'ৰা আছিলোঁ কিন্তু কি জানে কলেজত যেতিয়া পঢ়িছিলোঁ তেতিয়া ধুনীয়া ল'ৰা সুদৰ্শন যুৱকক কোনেও পাত্তা নিদিয়ে ছোৱালীবিলাকেতো একেবাৰে পাত্তা নিদিয়ে ল'ৰা হ'ব লাগে স্মাৰ্ট ল'ৰা হ'ব লাগে পঢ়া শুনাত ভাল ল'ৰা হ'ব লাগে বীৰ শক্তিশালী ল'ৰা হ'ব লাগে নাটক চাটক কৰে কিন্তু ল'ৰাজন কেৱল ধুনীয়া কোনেও পাত্তা নিদিয়ে কোনেও গুৰুত্ব নিদিয়ে গতিকে মোৰ কি হ'ল জানে মই পাত্তা নোপোৱাকৈ কাৰো কোনো চকুত নপৰাকৈ মই তেনেকৈ কেৱল এজন ধুনীয়া ল'ৰা হৈ থাকিলোঁ মই সুধিলোঁ আচ্ছা আপুনি কেৱল থাকি গ'লো মানে একোৱেই নঘটিল নাই ঘটিল সেইটো কৈ আছে মই তাৰমানে মোৰ বন্ধু বান্ধৱ নাছিলতো বোলো কিয় নাছিল মানে বন্ধু বান্ধৱ নাছিল মানে এই কথা কওঁতে লাগি ধৰে ষ্টেমাৰিং কৰোঁ জোকাই সেইকাৰণে শুনাইছিল বোলো ক'তা আপুনি দেখোন খুব ভালকৈ কথা ক'ব পাৰিছে ক'তা আপুনি ভালকৈ কথা কৈছে আপোনাৰতো কথা লাগি ধৰা নাই তেতিয়া সেই মানুহজনে ক'লে 20 বছৰ আগত মই শুনাইছিলোঁ কথা লাগি ধৰিছিল বিয়াৰ পিছত চব ঠিক হৈ গ'ল মই সুধিলোঁ আপোনাৰ গল্পটো আৰম্ভ হৈছেনে মোৰ গল্পটো আৰম্ভ হৈ গৈছে বিশ্বাস কৰক 20 বছৰ আগত মই কলেজত পঢ়িছিলোঁ মোৰ মেজৰ ছাবজেক্ট আছিল মানে মুখ্য বিষয় আছিল ফিজিক্স আৰু পাছ কোৰ্চ আছিল মেথমেটিক্স আৰু কেমিষ্ট্ৰি ফিজিক্সৰ ক্লাছ কৰিবলৈ যাওঁ সপ্তাহত 5 কোৰ্চৰ ক্লাছ গৌণ বিষয়বিলাকৰ ক্লাছ বৰকৈ নাথাকে কমকৈ থাকে ক্লাছ কৰিবলৈ যাওঁ বন্ধু বান্ধৱ তেনেকৈ নাই কাৰণ শুনাই কিবা কথা সুধিলে ল'ৰাবিলাকে জোকায় ছোৱালীকতো প্ৰশ্ন সোধাৰ কোনো অৱকাশেই নাই ল'ৰাকো মই কোনো সোধোঁ নিজৰ মতে থাকোঁ ক্লাছ কৰোঁ উভতি আহোঁ মই যিটো ৰুমত ভাড়া থাকোঁ সেইটো ৰুমত থাকোঁ তাৰপৰা আকৌ উভতি যাওঁ ক্লাছ কৰোঁ তেনেকৈ চলি থাকোঁ আৰু কিন্তু এদিন মন কৰিলোঁ মেথমেটিক্সৰ পাছ কোৰ্চত এজনী সুন্দৰী যুৱতী ক্লাছ কৰিবলৈ আহিছে নতুনকৈ আহিছে চাগে ইমান ধুনীয়া নামটো সুধিবলৈ মন গ'ল ক'ৰ পৰা আহিছে তাই দেখিলেই গম পায় চহকী ঘৰৰ ছোৱালী পোচাক পাতি দেখিলেই ধৰিব পাৰি নামটো সুধো কেনেকৈ ছোৱালীৰ লগততো কথা পতাৰ মোৰ অভ্যাসেই নাই কাক কৰিব ল'ৰাবিলাকক সুধিলেও গোটেইখন কিবা ৰৌজাল কৰি পেলাব নাটক কৰি পেলাব কি কৰোঁ লাহে লাহে মন কৰিলোঁ ছোৱালীজনী যদি কেতিয়াবা ক্লাছ ক্ষতি কৰে মাজে মাজেতো পাছ কোৰ্চৰ ক্লাছত এনেই ক্লাছ কম তাতে আকৌ যেতিয়া ক্লাছ ক্ষতি কৰে কিন্তু মোৰ মনটো বেয়া লাগে তাৰমানে মোৰ ভিতৰত কিবা এটা হৈছে নেকি দিল মে এক লহৰ সে উঠি दिल में एक लहर सी उठी है अभी दिल में एक लहर सी उठी है अभी कोई ताजा हवा चली है अभी दिल में एक लहर सी उठी है अभी দিল মানে মনটোত যেতিয়া লহৰ মানে তৰংগ উঠা বুলি মই অনুমান কৰিলোঁ
তেতিয়া এদিন দেখিলোঁ যে চিনিয়ৰ ল'ৰা এজনে, মোতকৈ ডাঙৰ ল'ৰা এজনে তাইৰ লগত কথা বতৰা পাতি হাঁহি ধেমালি কৰি ক'ৰবালৈ খোজকাঢ়ি গৈ আছে। কথাটো দেখোন মোৰ ভাল লগা নাই। ৰাতি ফালে মোৰ জ্বৰ উঠিল। সেইদিনাই ভাবিলোঁ যে মোৰ নিশ্চয় কিবা এটা সাংঘাতিক ঘটনা এটা মোৰ মনৰ ভিতৰে ভিতৰে হৈছে। नाजुक मिजाज है हम भी, कुछ तो नाजुक मिजाज है हम भी, कुछ तो नाजुक मिजाज है हम भी, और ये चोट भी नहीं है अभी, कोई ताज़ा हवा चली है अभी। মই ভাবিলোঁ মোৰ কথা কওঁতেহে লাগি লাগি ধৰে। লিখাততো আপত্তি নাই, লিখিবতো পাৰোঁ। চিঠি এখন লিখিলোঁ, কিন্তু চিঠি লিখিম নামটো কি বুলি সম্বোধন কৰিম? গতিকে নাম নিলিখাকে মৰমৰ ... বুলি লিখিলোঁ। তাৰপিছত মই যিখিনি লিখিব লাগে 20 বছৰ আগৰ কথা, ইমান মনত নাই, কিন্তু মই যি লিখিছিলোঁ তাৰ অৰ্থ হ'ল যে তোমাক মই জীৱনৰ বাকী সময়খিনিত আৰু লগ নাপালে মই মৰি থাকিম চাগে, এইবোৰ লিখিছিলোঁ। চিঠিখন লিখি পকেটত সোমাই ল'লোঁ। দিম কেনেকে? সাহস নাই, দিব নোৱাৰোঁ। আকৌ পকেটত তেনেকৈ থাকে, উভতি আহোঁ ঘৰলৈ। কাগজ ঘামি যায়, চিঠি ঘামি যায়, ঘামি ভাজে ভাজে ছিগি যায়, আকৌ কপি কৰোঁ। এনেকুৱা সময়ত এদিন দেখিলোঁ ছোৱালীজনীয়ে, চহকী ঘৰৰ ছোৱালীটো, গাড়ী এখনত উঠি আহে। গাড়ীৰ ড্ৰাইভাৰে কলেজৰ কেম্পাছৰ বাহিৰত, চৌহদৰ বাহিৰত, গেটখনৰ বাহিৰত বহি থাকে। যিজনী ছোৱালীৰ ড্ৰাইভাৰ থাকে, কলেজত পঢ়িবলৈ অহা ছোৱালীৰ ড্ৰাইভাৰ থাকে, গাড়ী লৈ আহে। কম কথাটো নহ'ব, কি কৰা যায়? এটা বুদ্ধি মনত খেলা। কলেজৰ ভিতৰতহে গণ্ডগোলখন হ'ব। মই কথা সুধিলে ড্ৰাইভাৰটো বাহিৰত থাকে, ড্ৰাইভাৰটো সুধিব পাৰিম। মই ড্ৰাইভাৰক সুধিলোঁ, হেৰা, এই তুমি যে মেডামক যে লৈ আহা, তেওঁৰ নামটো কি? ড্ৰাইভাৰে মোলৈ পোনপটীয়াকৈ চালে। মই বোলো নহয়, নামটো নালাগে বাৰু, এই মানে ঘৰ ক'ত, এড্ৰেছটো কি? মই বাৰু নাপাব খুজিছিলোঁ। ড্ৰাইভাৰে বৰ ভাল নাপালে, তথাপি মোক ক'লে যে আপুনি কাজী নজৰুল ইছলাম ৰোডটো দেখিছে? কাজী নজৰুল ইছলামৰ ৰাস্তাটো, সেইফালেৰে আপুনি সোমাই যাব। কিছু দূৰ যোৱাৰ পিছত আপুনি এটা কেঁকুৰি পাব, টাৰ্ণিং এটা পাব। পাওঁতেই বাওঁফালে যিটো দুমহলীয়া ঘৰ, সেইটোৱেই মেডামৰ ঘৰ। অৱশেষত ঠিকনাটো পোৱা গ'ল। মই কৰিলোঁ কি, চিঠিখন এইবাৰ ভালকৈ লিখিম। চিঠিৰ কথা শব্দবোৰ এতিয়া পাহৰি গৈছোঁ, 20 বছৰ আগৰ কথা, কিন্তু মই যি লিখিছিলোঁ তাৰ অৰ্থখিনি সেই লিখিলোঁ যে মই মোৰ ভৱিষ্যত জীৱনৰ সংগী হিচাপে মই তোমাক বিচাৰোঁ, নাপালে সকলো শেষ, মৰি যাব। চিঠিখন লৈ মই কাজী নজৰুল ইছলাম ৰোডত সোমালোঁ। গৈ গৈ মই হয় কেঁকুৰিটো পালোঁ। বাওঁফালে দেখিলোঁ হয় বিৰাট প্ৰকাণ্ড এটা দুমহলীয়া ঘৰ। প্ৰকাণ্ড মানে দুমহলীয়া ঘৰ আৰু, কিন্তু প্ৰকাণ্ড বুলি কিয় কৈছিল জানে? ঘৰটো গেটখনৰ পৰা বহুত দূৰত, আগফালে এখন বিশাল চোতাল, মস্ত এখন লোহাৰ গেট, তাতে আকৌ এজন দাৰোৱান বহি থাকে, গেট কিপাৰ। যিবিলাক ঘৰত লোহাৰ গেট থাকে, তাতে আকৌ দাৰোৱান থাকে, সেইবিলাক ঘৰত সোমোৱা কি ইমান সাধাৰণ কথা? মই কি কৰোঁ? চিঠিখন পকেটত আছিল। মই দাৰোৱানক ক'লোঁ, দাদা দাদা হ'ব দাদা, দাদা এই চিঠিখন লওক না। এই মানে তাৰমানে কি হৈছে ভাগে কওক। নহয় মানে সেই যে কলেজত যে পঢ়ে মেডাম, তেওঁক এই চিঠিখন দিয়ক না, ৰিকুৱেষ্ট কৰিলোঁ। দাৰোৱানে চিঠিখন লৈ গ'ল। গৈ গৈ যাওঁতে আহোঁতে অলপ সময় লাগে, ঘৰটো অকণ দূৰত নহয়। আহি মোক ক'লে, মেডামে আপোনাক লগ নকৰে, আপোনাক চিনি নাপাওঁ বুলি কৈছে। মই ক'লোঁ মোক চিনি নাপাব, এইটো মোৰ নাম নাজানে, আপুনি কেৱল কওক যে মই একেলগে পঢ়োঁ, একে ক্লাছত, ফিজিক্সত মেজৰ, মেথমেটিক্স আৰু কেমিষ্ট্ৰি পাছ ক'ৰ্ছ, আপুনি সেইবিলাক ক'লেই হ'ব।
আকৌ দৰবান গ'ল, অনিচ্ছা সত্ত্বেও গ'ল, আকৌ উভতি আহি ক'লে ওপৰৰ খিৰিকীৰে মেডামে আপুনি দেখিছে, দেখাৰ পিছত আপোনাৰ চিন্তা নাই পোৱা, আপুনি যাবলৈ কৈছে, নাহে, নামি নাহে। ভীষণ দুখ লাগিল, ভীষণ অভিমান হ'ল। ঠিক আছে, চিঠিৰ কথাটো তেওঁ গুৰুত্বৰে বিবেচনা নকৰিব পাৰে, কিন্তু এবাৰতো ভদ্ৰতাৰ ক্ষেত্ৰত নামি আহিব লাগিছিল, একেলগে পৰৱৰ্তী দেখাটো কৰিব লাগিছিল। খুব অভিমান হ'ল। भरी दुनिया में जी नहीं लगता, भरी दुनिया में जी नहीं लगता, भरी दुनिया में जी नहीं लगता, जाने किस चीज की कमी है अभी, जाने किस चीज की कमी है अभी, कोई ताज़ा हवा चली है अभी। হয়, মানুহৰ দুখ দুৰ্বলতা থাকে, কিন্তু মই বাৰু আজি এনেকৈ অপমানিত হৈ উভতি যামনে? যদি মই আজি ইয়াৰ পৰা এনেকৈ পৰাজিত হৈ অপমানিত হৈ উভতি যাওঁ, তেনেহ'লে জীৱনত মই চাগে আৰু একো কৰিব নোৱাৰিম। সেইকাৰণে মই ভাবিলোঁ মই ইয়াত ৰৈ থাকিম, মই থিয় হৈ থাকিম, থিয় হৈ থাকিম, থিয় হৈ থাকিম, থিয় হৈ থাকিম। দাৰোৱানে ক'লে আপুনি ইয়াত থিয় হৈ থাকিব নোৱাৰে, ভদ্ৰলোকৰ ঘৰ, আপুনি ইয়াৰ পৰা আঁতৰি যাওক, মানুহ অহা যোৱা কৰে। মই দেখিলোঁ কি কৰা যায়, ইফালে ইফালে চালোঁ, দেখিলোঁ ৰাস্তাটোৰ সিটো ফালে বিপৰীত ফালে এডোখৰ খালী ঠাই আছে, খালী ঠাইডোখৰত মই থিয় হৈ থাকিলোঁ। এইডোখৰটো তেওঁলোকৰ ঘৰ নহয়, ইয়াতো থিয় হৈ থাকিব পাৰি, গতিকে মই তাত থিয় হৈ থাকিলোঁ। বিশ্বাস কৰক, মই চাগে সেই পুৱা 9 বজাতে আহিছিলোঁ, 9 বজাৰ পৰা মই থিয় হৈ আছোঁ, থিয় হৈ আছোঁ, থিয় হৈ আছোঁ। প্ৰচণ্ড ৰ'দ, ঘামি গৈছোঁ, ঘামি গৈ গোটেইখন গা কাপোৰ চাপোৰ তিতি গৈছে। এবাৰ ভাবিছিলোঁ উভতি যামেই নেকি, নাই নাযাওঁ, থাকিব লাগিব। আজি যদি মই হাৰি যাওঁ, জীৱনত আৰু মই কেতিয়াও জিকিব নোৱাৰিম। মই থাকিম, ৰৈ থাকিলোঁ, ৰৈ থাকিলোঁ, ৰৈ থাকিলোঁ। তাৰ পাছত হঠাৎ আকাশত উত্তত মেঘ জমা হ'ল, ক'ৰবাৰ পৰা সেই ক'লা মেঘ, বৰষুণ টুপ টুপকৈ পৰিবলৈ ধৰিলে, লাহে লাহে বৰষুণ ডাঙৰ হ'ল আৰু মই বৰষুণত তিতিবলৈ ধৰিলোঁ। মানুহবিলাকে মোক চাবলৈ আৰম্ভ কৰিলে, মোক পগলা বুলি ভাবিলে নেকি? মই ক'লোঁ আপোনালোকে মোক চাই নাথাকিব, মই অকণমান ইয়াতে মই থাকিম, আপোনালোক নিজৰ নিজৰ কাম কৰকে যাওক। মানুহবিলাক আকৌ গ'ল, আকৌ নতুন মানুহ আহিলে, চাবলৈ ধৰিলে মোক। প্ৰথমতে প্ৰচণ্ড ৰ'দ, পাছত ধাৰাসাৰ বৰষুণত মই তিতি 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 মোৰ গা বেয়া লাগি গ'ল। মই নিজেই অনুমান কৰিলোঁ মোৰ চকু চাগে ৰঙা পৰি গৈছে, আঁঠু বিষাইছে, তলৰ মাটিখিনি কোমল হৈ গৈছে, বোকাৰ নিচিনা হৈ গৈছে। এবাৰ বহিলোঁ, এবাৰ থিয় হ'লোঁ, এবাৰ বহিলোঁ, তাতেই কি কৰোঁ? মই মানে আচলতে খুটি খুটি বহি গৈছিলোঁ, যদি আজি সেই মেডাম নামি নাহে, ইয়াৰ পৰা আজি মই আঁতৰি নাযাওঁ। বিশ্বাস কৰক, পুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈকে বিশেষ কোনো ডাঙৰ ঘটনা নঘটিল, কিন্তু এটা ডাঙৰ ঘটনা ঘটিল। এজন মস্ত এজন গুফীয়া মানুহ আহি চিঞৰ আৰম্ভ কৰি দিলে, আই স্কাউণ্ডেল, ইয়াতে অসভ্যালি কৰিবলৈ আহিছ ভদ্ৰলোকৰ ঘৰখন, যা ভাগ ইয়াৰ পৰা। মই ক'লো, ছাৰ মইতো আপোনাৰ ঘৰত একো কৰা নাই, মই বাহিৰত পাব্লিক প্লেচতহে আছোঁ। কি বুলি ভাবিছ? এতিয়া পুলিচক খবৰ দিম মই। হ'ব ছাৰ, আপুনি পুলিচক খবৰ দিব পাৰে, মোৰ একো প্ৰব্লেম নাই, মই পাব্লিক প্লেচত আছোঁ। মানুহজনে মানে কুফীয়া মানুহজনে তেওঁ ভোৰ ভৰাই আকৌ ঘৰলৈ সোমাই গ'ল। পুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈকে আৰু বেলেগ একো ঘটনা ঘটা নাই, কিন্তু মোৰ গা বেয়া লাগি আহিছে, জ্বৰ উঠিছে, মই গম পাওঁ। লাহে লাহে গধূলি হ'বলৈ আৰম্ভ কৰিছে, অ'ত লাইটবোৰ জ্বলিবলৈ আৰম্ভ কৰিছে, ষ্ট্ৰীট লাইট, দোকানৰ লাইট, মানুহৰ ঘৰ বাল্ববিলাক জ্বলিবলৈ আৰম্ভ কৰিছে, আন্ধাৰ হৈ আহিছে। তেনেকুৱা সময়ত হঠাৎ দেখিলোঁ কেইখনমান গাড়ী আহি তেওঁলোকৰ ঘৰৰ গেটৰ সন্মুখত ৰয়।
মানুহবিলাকে ছাতি মেলি নামে, মোলে বন্ধুৱাকে চায় আৰু সেই ঘৰটোত সোমাই যায়। কি কথা? তেওঁলোকৰ আত্মীয় স্বজন নেকি? কি বা কৰে? মই ৰৈ থাকিলোঁ। दूसरे के सुखन नहीं है तो क्या, दूसरे के सुखन नहीं है तो क्या, दूसरे के सुखन नहीं है तो क्या, हम सुखन तेरी खामोशी है अभी, हम सुखन तेरी खामोशी है अभी, कोई ताज़ा। ৰাতি 9 বজাত এটা ঘটনা ঘটিল। ৰাতি 9 বজাত দাৰোৱানজনে মোৰ ওচৰলৈ আহি ক'লে, ভাই আপুনি ইমান দেৰি এনেকৈ আছে, পুৱা 9 বজাৰ পৰা এনেকৈ আছে, আৰু অলপ সময় থাকক। ক'লো কিয়? কিবা কথা আছে নেকি? তাই ক'লে অঁ, মই ভিতৰৰ খবৰ এটা পাইছোঁ, আপোনাকতো ছাৰে আপোনাক পুলিচ থানাত খবৰ দিয়াৰ কথা আছিল, কিন্তু ডাঙৰ মেডামে বৰ কন্দা কটা কৰিলে। ডাঙৰ মেডাম মানে এই মেডামৰ মাক কন্দা কটা কৰিলে। এতিয়া আপোনাক চাগে ঘৰৰ ভিতৰলৈ মাতিব। মই দেখি আহিছোঁ নিজে, ডাইনিং টেবুলত খোৱা চোৱাৰ ব্যৱস্থা কৰিছে। আপুনি ইমান দেৰি আছে আৰু অলপ সময় থাকক। মোৰ অলপমান সন্দেহ হ'ল, কি বা কথা। তথাপি ভাবিলোঁ, মানুহটোৱে মোক ৰাতিপুৱাৰ পৰা দেখি আছিলোঁ, দেখোঁতে কেতিয়াবা যে মায়া এটা উপজে, চাগে মোৰ প্ৰতি মায়া উপজিছে, খবৰটো দিলে। মই ৰৈ থাকিলোঁ। অলপ পাছত তলৰ বাৰাণ্ডাৰ, তেওঁলোকৰ ঘৰ তলৰ বাৰাণ্ডাৰ লাইট জ্বলিল। দুৱাৰখন খোল খালে। বৰষুণ তেতিয়াও পৰি আছে। কিনকিনীয়া বৰষুণৰ মাজেৰে দূৰৈত মই মন কৰিলোঁ, এজন মানুহ ওলাল। মানুহ মানে সেই দুখীয়া মানুহজনক যে গালি পাৰি থৈ গৈছে, বুকখন চিৰিংকৈ উঠিল। তেওঁৰ পিছে পিছে আৰু এজন ডেকা, থুলন্ত পাহুৱাল ডেকা। দেখি ভয় লাগিল, কিন্তু তেওঁলোক দুয়ো বাৰাণ্ডাতেই থিয় হৈ থাকে। তেওঁলোকৰ পিছে পিছে যুৱতীগৰাকী ওলাল। মই বৰষুণৰ মাজেৰে স্পষ্টকৈ দেখিলোঁ যে যুৱতী এগৰাকীয়ে ছাতি মেলিছে বাৰাণ্ডাৰ পৰা, আৰু ছাতি মেলি আহি আছে। গেটখন দাৰোৱানে খুলি দিছে। যুৱতীগৰাকী ৰাস্তাটো পাৰ হ'ল, একেবাৰে মোৰ ওচৰত আহি মোক ক'লে, কিয় এনেকুৱা বলিয়াদিখন কৰিছে? কিয় এনেকুৱা বলিয়াদিখন কৰি আছে? মই ছোৱালীজনীলৈ চালোঁ, দেখিলোঁ হাৰে, এইজনী দেখোন সেইজনী ছোৱালী নহয়। ড্ৰাইভাৰে মোক চালাক, ভুল এড্ৰেছ দিছে। এইজনী ছোৱালী সেইজনী ছোৱালী নহয়, ড্ৰাইভাৰে মোক ভুল এড্ৰেছ দিছে। মই আচৰিত হৈ এই ছোৱালীজনীলৈ চাই থাকিলোঁ, যাক মই কেতিয়াও আগতে দেখা নাই। ছোৱালীজনীয়েতো মোৰ সেই মনৰ কথা বুজিব নোৱাৰিলে। তাই ক'লে, কি হৈছে? আপোনাৰ দেখোন চকু দুটা ৰঙা পৰিছে, গা বেয়া নেকি? চাওক, আহক, উঠক। এই বুলি কৈ ছোৱালীজনীয়ে তাইৰ হাতখন আগবঢ়াই দিলে। কি আচৰিত কথা! ইমানবোৰ মানুহৰ মাজত এজনী ছোৱালীয়ে হাতখন এনেকৈ আগবঢ়াই দিছে, মোক ধৰিব খুজিছে। বিশ্বাস কৰক, জীৱনটো মই আৰু কেতিয়াও কাৰো এনেকৈ মৰম পোৱা নাই। গতিকে সেইখন হাত এৰি দিয়াৰ শক্তি আৰু সাহস ভগৱানে মোক দিয়া নাই। মই হাতখন ধৰি পেলালোঁ। সেই যে ধৰিলোঁ, বিশ্বাস কৰক, 20 বছৰ ধৰি মই সেই হাতখন ধৰি আহিছোঁ। जिसे कहते हैं जादू का खिलौना है, मिल जाए तो मीठी है।
जाए तो मिलती है हो जाए तो सोना है। মই এই যে গল্পটো শুনি আছিলো ইণ্টাৰেষ্টিং গল্পটো মই সুধিলো আপোনাৰ গল্পটো শেষ নেকি তেওঁ ক'লে নহয় গল্পটো আৰু অকণমান আছে মই সেই পত্নীকে অপেক্ষা কৰি আছো তেওঁ ট্ৰেইনখন আহি আছে মই ৰিচিভ কৰিবলৈ আহিছো গল্পটো আৰু অকণমান আছে শুনিব কোনো শুনিম তেওঁ ক'লে মই যে এইগৰাকী পত্নীৰ কাৰণে এইগৰাকী ছোৱালীৰ কাৰণে মই যে বিচাৰি অহা নাছিলোঁ মই যে বেলেগক বিচাৰি আহিছিলোঁ সেই কথাষাৰটো মই এওঁক ক'ব নোৱাৰোঁ তেওঁ যে কষ্ট পাব সেইকাৰণে মই 20 বছৰ ধৰি এই কথাষাৰ তেওঁক নোকোৱাকৈ আছোঁ মাজে মাজে ভীষণ কষ্ট হয় কথাষাৰ তেওঁক কৈ দিবলৈ মন যায় কিন্তু ক'ব নোৱাৰোঁ তেওঁ বৰ যন্ত্ৰণা পাব কিন্তু মই যে মোৰ যিটো যন্ত্ৰণা সেইটো কি হ'ব মই তেতিয়া ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰোঁ মোৰ মন যায় দুৱাৰ খুলি দিওঁ খিৰিকী খুলি দিওঁ বাহিৰত ওলাই যাওঁ খোলা পথাৰত গৈ চিঞৰি চিঞৰি ক'ব খোজোঁ তেওঁ নহয় তুমি নহয় বেলেগ কোনোবা আছিল ক'ব নোৱাৰোঁ চিনাকি মানুহকো ক'ব নোৱাৰোঁ কাৰণ কথাটো তেওঁৰ কাণলৈ গুচি যাব কাৰোবাকতো ক'ব লাগিল সেইকাৰণে মই অচিনাকি মানুহ বিচাৰি ফুৰোঁ ষ্টেচনত বাছ ষ্টেণ্ডত ক'ৰবাত অ'ত অচিনাকি মানুহ বিচাৰি ফুৰোঁ আৰু অচিনাকি মানুহ পালে মানে আপোনাৰ নিচিনা অচিনাকি মানুহ পালে মই সোধোঁ ভাই এটা ইণ্টাৰেষ্টিং গল্প শুনিব নেকি